হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো। যি গতিকে আজি ভোগালী বিহু আগতে মিলি ৰাইজে আজি ভাত খাম, মানে খানা খাম। ইমান এটা ভাল লগা বছৰৰ মূৰত এদিন আহে ন। আৰু ভোগালী বিহুত ক'ব লাগিলে চবে বেলেগ বেলেগ ধৰণৰ পিঠা বনাব মন যায় নহয় জানো। আৰু মই এইবাৰ বনাম বুলি ভাবিছো বগা তিলেদি পিঠা। এইটো বগা তিল, মানে বছৰে কলা তিলেদি পিঠা বনাম, এইবাৰ বগা তিলেদি পিঠা বনাম বুলি ভাবিছো। মানে বজাৰত কিনিব যাওঁতে মানে দেখা পালো কিনো বগা তিল, এই দেখা পাই মই লৈ আহিলো। আৰু তিলটো ইমান ধুনীয়া চাফা, বালা চালা নাই, এনেকৈ মানে নোধোৱাকে বনাই দিওঁ। মানে যোনে মানে বিকিবা আনিছে নুধুলিও হ'ব কৈছে, কিন্তু ধোৱা নাই দেই, এনেকুৱাই ভাজি দে। আৰু বগা তিলৰে কেইটামান লাডুও বনাম গুড় মিঠাই দে। তিলখিনি ভাজা হৈ গ'ল, এতিয়া মই উৰলত তিলখিনি মানে গুড়া খুন্দি লৈ লওঁ। এতিয়া মই তিলখিনি খুন্দি লওঁ। তিলটো কিন্তু পোনে ভাজা হৈ গ'ল, ইমান পাতল তিলটো, কুমলীয়া তিল দৰে লাগে। তিলখিনি গুড়ি কৰি লৈ ললো। এতিয়া মই গুড় মিঠাইখিনি ইফালে পানী দি দিছো কেৰাহীত। এতিয়া মই গুড় মিঠাইখিনি ইয়াতে দি দিওঁ। মিঠাইখিনি পাগাই লৈ কেনে মানে তিলখিনি দি দিম ইয়াতে। তিলখিনি দি দিওঁ ইয়াতে। আৰু এইফালে গুড় মিঠাই তিল পাগাও হৈ গ'ল। এতিয়া মই নুমাই দিম, হৈ গ'ল পাগাৱা। আৰু গাইছ, আমাৰ পিঠা বনাও হৈ গ'ল। পিঠা বনাও হৈ গ'ল মাঘৰ বিহুত। আৰু মোৰ গাইছ এটাই নিয়ম আছে, মই গাহৰি মাংস পুৰি খাবই লাগিব। মানে সেইকাৰণে মই এতিয়া গাহৰি মাংস 3ডাল খালা চাচি লৈছো। এতিয়া গাহৰি মাংস পুৰো। সৰুৰ পৰাই মানে আমাৰ এনেকে ৰাইজৰ খানা খাই নহয় মাঘৰ বিহুত। সৰুৰ পৰাই মায়ে আৰু দেউতাইও এনেকুৱা গাহৰি মাংস পুৰি কেনে খুৱাইছিলে। আজিও মই পুৰি খাম, মানে প্ৰতিটা বছৰে মই মাঘৰ বিহুত মাংস পুৰি খাওঁৱেই। মাংসখিনি পুৰি দি আছো। আমাৰ হৈ গ'ল গাহৰি মাংস পুৰা। মাঘৰ বিহুত গাহৰি মাংস পুৰা খোৱা মজাটোৱে বেলেগ। সান্দা গুড়ি লাডু আৰু আছে চাউলৰ লাডু বনাব, বিহুৰ পাছত বনাম। ইমানখিনি খোৱাটোও ভাল নহয়। আৰু ইফালে মাংসখিনি এতিয়া মই চাউৰাই কেনে গাহৰি মাংসখিনিও মই এতিয়া শুকাই দিম। বাৰু ভিডিঅ'টো এৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ'লৈ। আজিলৈ বাই।